হেল্ল' ভিউৱাৰ্ছ, মই আহি পাইছোঁহি এয়া মহামৃত্যুঞ্জয় টেম্পল, এছিয়াৰ লাৰ্জেষ্ট এটা টেম্পল। চ' এইটো হৈছে এণ্ট্ৰি। ইয়াতে আমি গাড়ী পাৰ্ক কৰিছোঁ। গাড়ী পাৰ্ক কৰি পেলাই এইটো নগাঁও, গুৱাহাটীৰ পৰা আহিলে নগাঁও পাৰ হৈ যিটো ৰাউণ্ড আছে, সেই ৰাউণ্ডটো পাৰ হৈ অলপ আগলৈ আহিয়েই পায়। আৰু মেইন ৰাস্তাৰ পৰা প্ৰায় 2 কিলোমিটাৰ সোমাব লাগে ইয়ালৈ। তো এয়া চাওক আপোনালোকে, বহুত ভিৰ হৈ আছে আজি। যথেষ্ট ভিৰ দেখিছোঁ, হয়তো সদায় হয় নাজানো, আমি প্ৰথমবাৰ আহিছোঁ। এয়া হৈছে সেই শিৱলিংগ, এছিয়াৰ ভিতৰতে লাৰ্জেষ্ট। এইখন এখন বিদ্যাপীঠ। ইয়াত অৱশ্যে ভিতৰত প্ৰৱেশ নিষেধ বুলি দিয়া আছে। তো ইয়াতে কিবাকিবি মন্ত্ৰ ইয়াত শিকাই থকা হৈছে। মৃত্যুঞ্জয় বিদ্যাপীঠ। ভিতৰলৈ গৈ আছোঁ আমি, আপোনালোককো লগতে লৈ গৈ আছোঁ। ইয়াত উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ নিচিনাকৈ প্ৰসাদ দিয়া হয়, ভোগ দিয়া হয়। এইটো কুপন ল'ব পাৰে এইডোখৰত আপোনালোকে। ইয়াত এনাউন্স কৰি আছে আৰু এইটো এটা কিউ হৈছে, আপোনালোকে দেখিছে। তো এই কিউটো ইয়াতে আপোনালোকে টিকেট লৈ ভোগ ল'বলৈ বিচাৰিলে ইয়াৰ পৰা টিকেট লৈ ল'ব পাৰে। ইয়াত আছে এয়া চাকি বাতি, ইয়াৰ পৰা ল'ব পাৰিব। দোকান আছে। ইয়াৰ পৰা আপোনালোকে চাকি বন্তি ল'ব পাৰিব। এইটো সংগ্ৰহ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ মন্দিৰৰ ইয়াত কি দিছে, কোনো ধৰণৰ মোবাইল ফটো বা চেলফি ল'বলৈ দিয়া হোৱা নাই। গতিকে আপোনালোকৰ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মন্দিৰৰ নিয়ম শৃংখলা মানি চলে। ইয়াত জোতা চেণ্ডেল খুলিব পাৰিব। মই আপোনালোকৰ গোটেই পৰিৱেশটো দেখাবলৈ বিচাৰিছোঁ। এয়া হৈছে সেই মূল মণ্ডপ। এইফালে আপোনালোকে জোতা চেণ্ডেল ইয়াত খুলিব পাৰিব। ইয়াত জোতা চেণ্ডেল খুলি ইয়াত দান বৰঙণি সংগ্ৰহ কেন্দ্ৰ। এতিয়া আপোনালোকে অগণন ভক্তৰ লাইন দেখিছে। নিৰ্মীয়মান অৱস্থাত আছে এতিয়াও। এইখিনি বনাই আছে, হয়তো আৰু কিবাকিবি হ'ব ইয়াত, ঠিক ধৰিব পৰা নাই। এয়া আছে মূল মন্দিৰ ভাগ। এতিয়াও সম্পূৰ্ণ হোৱা নাই নিৰ্মাণ কাৰ্য। এইফালৰ পৰা আপোনালোকে ইয়াত সোমাব পাৰিব। এইটো এণ্ট্ৰি, প্ৰৱেশ ইয়াত লিখা আছে। এইফালেদি আপোনালোকে যাব পাৰিব। আজি ভক্তৰ বহুত বেছি ভিৰ নাই, হয়তো কেতিয়াবা বহুত ভিৰ হয়। এনেকৈ ধৰণে গৈ আপোনালোকে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। এয়া হৈছে সেই দিশে। চাৰিওফালৰ পৰিৱেশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। সুন্দৰ মুকলি পৰিৱেশ, বহুত বস্তু ইয়াত আৰু বনাই আছে। আৰু হ'ব এতিয়া নিয়মীয়মান অৱস্থা। এয়া সেই মন্দিৰ, শিৱলিংগ। আপোনালোকে চাওক, যথেষ্ট ডাঙৰ, বহুত ওখ। মই বাহিৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই আজি বিশেষ অসুবিধাৰ কাৰণে ভিতৰলৈ যাব পৰা নাই, গতিকে বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। আৰু গোটেই কথাখিনি মই অলৰেডি কৈ দিছোঁ যে আপোনালোকে চেণ্ডেল খুলি সেই
যিটো প্ৰৱেশ পথ সেইফালেদি যাব লাগিব। তাৰপাছত ভিতৰত কিন্তু ফটো আৰু ভিডিঅ' তোলা মানা আছে, গতিকে ভিতৰলৈ আপোনালোকে ভিতৰত ভিডিঅ' কৰিব নোৱাৰে, কিন্তু বাহিৰৰ পৰা আপোনালোকে ভিডিঅ' ফটো চব কৰিব পাৰিব। আৰু যদি তাত আপোনালোকে ভোগ গ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে টিকেট সংগ্ৰহ কৰি তাৰ পৰা ভোগটো আপোনালোকে ল'ব লাগিব। এয়া হৈছে সেই বৃহৎ মন্দিৰ শিৱলিংগ, এছিয়াৰ লাৰ্জেষ্ট শিৱলিংগ।